হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কমৰুনছ ৰেচিপিৰ নতুন আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তালৰ খুবেই ভাল লগা এটা ৰেচিপি লৈ আহিছোঁ। প্ৰথমে মই তাল দুটা ভালদৰে ধুই লৈছোঁ। এতিয়া তালৰ বাকলিখিনি ভালদৰে গুচাই ল'ম। তাল দি বহুত ধৰণৰ পিঠা বনাব পাৰি। আজি মই খুবেই ভাল লগা এটা পিঠাৰ ৰেচিপি আপোনালোকৰ মাজত আগবঢ়াইছোঁ। মোৰ ভিডিঅ'বোৰ চাই কেনে পায় প্লিজ কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন কোনোবা যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এটা তালৰ পৰা 3টা গুটি ওলাইছে। এতিয়া তাল অলপ পানী দি তালখিনিত মই ভালদৰে ঘঁহি চালনীত ইয়াৰ পৰা ৰস ওলাই ল'ম। অলপ পানী ছটিয়াই ইয়াৰ পৰা ৰস ওলাব লাগে। আপোনালোকে চালে গম পাব ইমানখিনি ৰস ওলাইছে দুটা তালৰ পৰা। এতিয়া তালৰ ৰসখিনি ভাল এটা চাফা কাপোৰত ঢালি দিম। এতিয়া কাপোৰটো ভালদৰে বান্ধি লৈ ইয়াৰ পৰা পানীখিনি পৰিবলৈ দিম। চায়ে আছে পানী এটুপ দুটুপকৈ পৰি আছে। এতিয়া প্ৰায় 8-9 ঘণ্টাৰ কাৰণে এনেদৰে ওলমাই থৈ দিম। প্ৰায় 8-9 ঘণ্টাৰ পিছত মই কাপোৰ খুলি চালোঁ, তালৰ ৰসখিনি পিঠা বনাবলৈ ৰেডি হৈ গৈছে। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। চাউলৰ গুড়ি 3 কাপ দি দিছোঁ। মই তালৰ ৰস আধা থৈ দিছোঁ আৰু আধা লৈছোঁ। এতিয়া ভালদৰে মিহলাই ল'ম। অলপ বেকিং পাউডাৰ দি দিছোঁ। পিঠাটো খাবলৈ খুবেই ভাল লাগে। আটাৰ গুড়ি 2 কাপ দি দিছোঁ। এতিয়া মিশ্ৰণখিনি ভালদৰে মিহলাই ল'ম। মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে প্লিজ জনাব। এতিয়া ইয়াত পানী অলপ দি বেটাৰটো আৰু অলপ পাতল কৰি ল'ম। এতিয়া মই সোৱাদ অনুসৰি ইয়াত অলপ গুড় দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে চেনিও দিব পাৰে। যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ। এতিয়া মোৰ পিঠা বনাবলৈ বেটাৰটো একেবাৰে ৰেডি হৈ গৈছে। চালেই গম পাব কিমান ধুনীয়া কালাৰ আহিছে তালৰ। এতিয়া কেৰাহীত অলপ তেল দি গৰম হ'বলৈ দিছোঁ। এতিয়া মই পিঠা ভাজি ল'ম। মোৰ ভিডিঅ'টো চাই কেনে পাইছে প্লিজ জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।